ঘোষিত উপনিৰ্বাচনৰ ফলাফলত শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমষ্টিৰ নিৰ্বাচনী যুঁজত নামিছিল 5গৰাকীকৈ প্ৰাৰ্থী। বিজেপিৰ ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীৰ মাজতে মূল যুঁজখন হয়। ইতিমধ্যে 18 ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে লাভ কৰিছে 50,114টাকৈ ভোট। কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে আগবাঢ়িবলৈ সক্ষম হৈছে বিপুল ভোটৰ বিনিময়ত বিজয় সাব্যস্ত কৰি বিজেপি দলে লগে লগে তেজপুৰৰ ৰঙাপাৰাত আগতীয়া ৰেলী কৰা দেখা যায়। বিজয় সাব্যস্ত কৰি ৰাজেন বৰঠাকুৰে বিজেপি দলৰ ওপৰত ৰাইজৰ থকা বিশ্বাসৰ বাবে বিপুল ভোটৰ বিনিময়ত বিজয় হ'বলৈ সক্ষম হয়। তেওঁ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সভাৰ সদস্য আৰু বিজেপি নেতৃত্বক ধন্যবাদ জনায়। তেজপুৰৰ পৰা প্ৰাঞ্জল বৰুৱাৰ প্ৰতিবেদন। ৰঙাপাৰা হিচাপে আগত কিছু উন্নয়ন বিচাৰিছে, কাৰণ তেখেতসকলে উন্নয়নটো দেখি পাইছে চকুৰ আগত। 3 বছৰ যিটো উন্নয়ন তেখেতসকলে দেখি পাইছে, তাক তেখেতসকলে ভাবিছে যে ইয়াক যদি আমি গতিধাৰাটো অব্যাহত ৰাখিব লাগে, তেতিয়াহ'লে ভাৰতীয় জনতা দলক তেখেত ভোট দিব লাগে বুলি তেখেতসকলে নিজৰ বিবেকে তেখেতসকলক প্ৰকাশ কৰিম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৃতজ্ঞতা প্ৰকাশ কৰিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা প্ৰকাশ কৰিম, পীয়ুষ হাজৰিকা ডাঙৰীয়াক মই কৃতজ্ঞতা প্ৰকাশ কৰিম, পদ্ম হাজৰিকা ডাঙৰীয়াক। কাৰণ মই নক'লে মোৰ আচলতে পাপে চুব যে পল্লৱলোচন দাস ডাঙৰীয়া যেনেধৰণে মোৰ কাৰণে খাটিছে, ঠিক তেনেধৰণে হয়তো কোনো কাৰো কাৰণে ইমানকৈ নাখাটে। কিন্তু কথাটো কি যে অকল এই বস্তুটোৰ ওপৰত আমি এটা বস্তু সকলোৱে একত্ৰিত হৈ দেখুৱাব বিচাৰোঁ। বহুতজন বিধায়ক আছে, বহুত বিধায়ক মোৰ তালৈ আহিছে। সাংসদ দিলীপ শইকীয়া আছে, গুৰুজ্যোতি দাস ইয়াতে আহিছে, অশোক শৰ্মা ডাঙৰীয়া ইয়াতে আহিছে, প্ৰধান বৰুৱা ডাঙৰীয়া MP ইয়াতে আহিছে, মনোজ পেগু ডাঙৰীয়া। মোৰ এটা প্ৰথম উদ্দেশ্য, মই সৰুৰে পৰা ৰঙাপাৰা সমষ্টিত প্ৰথমতে মানুহে চিনি পায় মোক এজন খেলুৱৈ হিচাপে। ৰঙাপাৰা সমষ্টিত প্ৰথম মানুহে মোক চিনি পায় এজন অসমৰ 2nd ক্লাছ ৰেফাৰী হিচাপে। গতিকে ৰঙাপাৰা সমষ্টিত মই যিমানবিলাক বাগানতে গৈছোঁ, সকলোৱে এটাই উৎসাহ যে তেখেতসকলক সকলোৱে ফুটবল খেলাৰ সুযোগ দিব লাগে। আৰু মই আপোনালোকে দেখিব যে ৰঙাপাৰা সমষ্টিত অন্য খেলৰ লগতে ফুটবল খেলৰ প্ৰসাৰ অসমৰ ভিতৰতে বৃহৎ প্ৰসাৰ কৰিবৰ কাৰণে মই